আৰক্ষীৰ তালাচীত গৰুসহ জব্দ এখন ট্ৰাক। বোকাখাতৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষীৰ অভিযানত জব্দ প্ৰায় ৪৮টা গৰুসহ এখন ট্ৰাক। AS02E5998 নম্বৰৰ গৰুভৰ্তি ট্ৰাকখনৰ ড্ৰাইভাৰৰ মতে বোকাখাতৰ ৰজাবাৰীৰ পৰা চামুগুৰিলৈ গৈ আছিল ট্ৰাকখন। ট্ৰাকখনৰ চালক মুছাৰফ হুছেইনক আটক কৰা হৈছে। সৰবৰাহ কৰা প্ৰায় সংখ্যক গৰুৰে অতি কৰুণভাৱে গাড়ীতে মৃত্যু হোৱা। নহয় মালিকটো ঘৰ ক'ত? গৰুটো ক'ৰ পৰা আনিছিলে? এইটো ৰজাবাৰী হৰমত আছে ঘৰৰ পৰা। পৰমাত আছে ঘৰৰ পৰা? নহয় ঘৰৰ পৰা নহয়, তাৰ হেৰিৰ পৰা। এটা কেম্পাছ যে আছে তাৰ পৰা? অঁ হা? অঁ। আপোনাৰ নাম কি? মুছাৰফ হুছেইন। ক'ত নি আছিলে গৰুকেইটা? চামাগুৰি। চামগুৰি কিমানটা আছে গৰু গন্তি কৰা নাই। গন্তি কৰা নাই। ক'ৰ পৰা আনিছিলে এইটো? গৰুটো ক'ৰ পৰা আনিছিলে? এইখিনি ৰাজাবাৰী। কাৰ তাৰপৰা? শৰ্মা দাস। কি নাম? শৰ্মা দাস। পৰমা দাস। ভালকৈ কওঁ। শৰ্মা দাস ইয়াৰ পৰা ৰজাবাৰী। ৰজাবাৰী ন? ৰজাবাৰী পৰা আনিছে মানে পৰমা দাসৰ তাৰপৰা? কিমান আছে গৰু? গৰু গন্তি কৰা নাই কেইটা। গোটেই গাড়ী ফুল আছে? গোটেই গাড়ী ফুল আছে? মুখ্য ডিউটি থকা লোকজনে আৰক্ষী বিষয়াজনে মানে গোপন সূত্ৰ পংক্তি দি পেলাই এখন গৰু গাড়ী ধৰে। গৰু গাড়ীখন আনি থানালৈ অনা হয় আৰু গৰু গাড়ীখন আনি চোৱা যায় যে তাত কঢ়িয়াই অনা সকলো গৰুৱে মৃত্যু হৈছে আৰু এটা গৰুহে জীৱিত আছে। গতিকে আমি ঋতুও সংকটজনক। গতিকে আমি ডক্টৰক খবৰ দিছোঁ আৰু মৰা গৰুখিনি আমি ইয়ালৈ আনিছোঁ, আনি নমাইছোঁ। ডক্টৰ মাতি PM কৰিম আৰু আমি আইনগত ব্যৱস্থা গ্ৰহণ অলৰেডি কৰা হৈছে। ক'ৰ পৰা আনিছে? ড্ৰাইভাৰজনে কোৱা মতে ৰজাবাৰীৰ পৰা আনিছোঁ বুলি কৈছে। এজন লোকৰ নাম লৈছে? অঁ, ড্ৰাইভাৰজনে আপোনালোকৰ আগত কৈছে পৰমা দাস বুলি। গতিকে আইনগত ব্যৱস্থা ল'ব নেকি? লোৱা হৈছে, অলৰেডি লোৱা হৈছে আইনগত ব্যৱস্থা। তদন্ত কৰা হৈছে। অঁ, ড্ৰাইভাৰজনক এৰেষ্ট কৰা হৈছে। এজনে পোৱা হৈছে। ড্ৰাইভাৰজন আছিলে? ড্ৰাইভাৰজন আছে।